নমস্কাৰ, তোমালোকৰ কাৰণে বহুতেই ভাল খবৰ আহিছে। যিখিনি তোমালোকৰ SsC ভেকেঞ্চি আছিল, GD ভেকেঞ্চি আছিল, তাৰ কাৰণে বহুতেই ভাল খবৰ আহিছে। মই জনাই আছোঁ কি আহিছে, এইবিলাক চাই থাকা। আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে চেনেল ভিডিঅ' কৰি আছা, চেনেল ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগত থকা বেল আইকনো প্ৰেছ কৰি ল'বা। তেন্তে ব'লা ভিডিঅ' আৰম্ভ কৰোঁ। এইটো হৈছে SsC অফিচিয়েল ৱেবছাইট, নিশ্চয় দেখাই পাইছা। যি নেকি ইয়াত উল্লেখ কৰিছে তোমালোকৰ মাৰ্চ 21, 2023 আজি আহিছে, এইমাত্ৰ আহিছে। লগতে তোমালোকক উল্লেখ কৰিছে নিউ ইম্পৰ্টেণ্ট নটিচ, তোমালোকৰ ইম্পৰ্টেণ্ট নটিচ আহিছে। যিখিনি ভেকেঞ্চি আছিল তোমালোকৰ কনষ্টেবল GD, তোমালোকৰ SSF ৰাইফলমেন GD বা আছাম ৰাইফল বা তোমালোকৰ যিখিনি ভেকেঞ্চি আছিল, সেই ভেকেঞ্চিসমূহত তোমালোকৰ PET and PST কাৰণে নটিচ আহিছে। নিশ্চয় দেখাই পাইছা, এইখনেই হৈছে নটিচখন, যি নেকি তোমালোকৰ চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ৰিজাৰ্ভ ফৌজৰ ফালৰ পৰা আহিছে। যি নেকি তোমালোকৰ PST and PTটো তোমালোকৰ CRPF কণ্ডাক্ট কৰে, যিহেতু SsCৰ। যি নেকি তোমালোকৰ PST and PT আৰম্ভ হ'বলৈ গৈ আছে তোমালোকৰ 15/04/2023 পৰা। যিসকলে কোৱালিফাই হৈছা তোমালোকে ধুনীয়াকৈ এপিক কাৰ্ড ডাউনলোড কৰিব পাৰিবা। যি নেকি তোমালোকৰ যিটো CRPFৰ অফিচিয়েল ৱেবছাইট আছে, তাত তোমালোকক এভেইলেবল কৰি দিছে। নিশ্চয় তোমালোকে ধুনীয়াকৈ ডাউনলোড কৰিবা। ভিডিঅ'টো ইমানখিনি আছিল, ধন্যবাদ।